নমস্কাৰ বন্ধু বান্ধৱীসকল নৱতক ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে আৰু বেছি দেৰি নকৰি আজি প্ৰথমটি খবৰলৈ আগবাঢ়িছোঁ। প্ৰথমটি খবৰ হৈছে ডক্টৰ বিজেন্দ্ৰ চৌহানৰ বিষয়ে। যোনে যোনে APSC UPSC প্ৰিপেৰেশ্যন কৰি আছে ডক্টৰ বিজেন্দ্ৰ চৌহানক চিনি পাবই। আৰু SPMে নৰ্থ ইষ্টৰ বিগেষ্ট চিভিল ছাৰ্ভিচ চেমিনাৰ এখন অৰ্গেনাইজ কৰি আছে। আৰু সেই চেমিনাৰখন হ'ব 21 জুলাই তাৰিখে অৰ্থাৎ আজি। আৰু ডক্টৰ বিজেন্দ্ৰ চৌহান ছাৰো এই চেমিনাৰখনত উপস্থিত থাকিব। আৰু যোনে যোনে ইণ্টাৰেষ্টেড এই চেমিনাৰখন এটেণ্ড কৰিব পাৰে। আৰু যোৱাকালি ডিম্পু বৰুৱাই এই চেমিনাৰখনৰ ওপৰত ৰিয়েক্ট কৰি এটা ইনষ্টাগ্ৰাম ষ্টৰি দিছে। সেই ষ্টৰিটো মই স্ক্ৰীণত এবাৰ দি দিছোঁ, আপোনালোকে এবাৰ চাই লওক। হে দোস্ত, যিসকলে APSC UPSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে এই মানুহজনকতো নিশ্চয় চিনি পায়, বিজেন্দ্ৰ চৌহান। এখেতৰ কিমান ইণ্টাৰভিউ চালোঁ আমি। তো এখেত আহি আছে 21 তাৰিখে মানে অহাকালি 21 জুলাইত এখন চেমিনাৰত। তো SPMে অৰ্গেনাইজ কৰি আছে চেমিনাৰখন। আপোনালোকে যদি জইন কৰিব বিচাৰিছে এই লিংকটোত ক্লিক কৰি জইন কৰিব পাৰে, কাৰণ এখেতৰ লগত আপুনি হেল্প কৰিব পাৰিব। এখেতে কিবা কিবি বুজাব কেনেকৈ কি কৰিব পাৰে গোটেইখিনি। তো এতিয়াই যাওক, এই লিংকটোত ক্লিক কৰি আপোনালোকে কৰক, মানে ৰেজিষ্টাৰ কৰক। এতিয়া নেক্সট খবৰটো হৈছে সাইয়াৰা মুভিৰ বিষয়ে। বহুতে গমেই পাইছে যে সাইয়াৰা মুভি বক্স অফিচত ধামাকা কৰি আছে। আৰু 3 দিনত সাইয়াৰা মুভিৰ বক্স অফিচ কালেকশ্যন হৈছে 83 crore। এই বক্স অফিচ কালেকশ্যনৰ পিছতে সাইয়াৰা মুভি কবিৰ সিঙৰো ৰেকৰ্ড ব্ৰেক কৰি দিছে। কবিৰ সিঙৰো ৰেকৰ্ড ব্ৰেক কৰাৰ ওপৰত সাইয়াৰা মুভিৰ এটা আপডেট আহিছে। আপডেটটো মই এবাৰ স্ক্ৰীণত দি দিছোঁ। এতিয়া নেক্সট খবৰটো ক'বলৈ ওলাইছোঁ আইফোনৰ বিষয়ে। আমি সকলোৱে গম পাইছোঁৱে যে এতিয়া নতুনকৈ iPhone 17 লঞ্চ হ'বলৈ গৈ আছে। নতুনকৈ লঞ্চ হ'বলগীয়া iPhone 17 ছিৰিজৰ ওপৰত এটা আপডেট আহিছে যে iPhone 17ৰ 3টা ভেৰিয়েণ্ট লঞ্চ হ'বলৈ গৈ আছে। iPhone 17, iPhone 17 Air আৰু iPhone 17 Pro। আপোনালোকেও কোনে কোনে iPhone 17 কিনিম বুলি ভাবি আছে এবাৰ কমেণ্ট বক্সত জনাব। নেক্সট খবৰটো হৈছে ইউটিউবাৰ আশিষ চাঞ্চলানীয়ে থামছ আপৰ ওপৰত ৰিয়েক্ট কৰিছে। বহুতেই গমেই পাইছে চাগে থামছ আপে নতুনকৈ চুগাৰ ফ্ৰী থামছ আপ লঞ্চ কৰিছে। ইয়াৰে ওপৰতে ৰিয়েক্ট কৰি আশিষ চাঞ্চলানীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰিত দেখি এটা আপডেট দিছে। আপডেটটো এবাৰ মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই লওক। मुझे पर्सनली थम्स अप के ओनर्स के लिए हेवन की रिक्वेस्ट करनी है, क्योंकि इन्होंने शुगर फ्री थम्स अप लॉन्च किया है। भगवान तुम्हारा भला करे थम्स अप वालों, भगवान तुम्हें 100 बच्चे दे भाई। शुक्र है तुम लोग ने थम्स अप निकाली शुगर फ्री। এতিয়া নেক্সট খবৰটো হৈছে সুহানী শ্বাহৰ বিষয়ে। সুহানী শ্বাহ হৈছে প্ৰথমগৰাকী ইণ্ডিয়ান যোনে FISM এৱাৰ্ড পাবলৈ সক্ষম হৈছে। FISM মেজিকৰ অস্কাৰ বুলি কোৱা হয়। আৰু FISM পোৱাৰ পিছতে সকলোকে ধন্যবাদ জনাই সুহানী শ্বাহে এটা আপডেট দিছে। আপডেটটো মই এবাৰ স্ক্ৰীণত দি দিছোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।